নমস্কাৰ মুনাৰ কিচেন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি এটা ঘৰত থকা সামগ্ৰীয়ে খুব সহজ পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে হয়তো বহুতেই বনাইছে, যিসকলে বনোৱা নাই এবাৰ এনেকৈ বনাই চাব পাৰে। আজি মোৰ পাকঘৰৰ পৰা নহয়, কাৰ পাকঘৰৰ পৰা এই পিঠাৰ ৰেচিপিটো লৈ আহিছোঁ আহকচোন চাওঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি পেলাই জনাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটোৰ পৰা ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। ধন্যবাদ। ইয়াত আছে 2 কাপ চুজি, আধা কাপ পিঠাগুড়ি, 1 কাপ বিটৰ ৰস, আধা গিলাচ গাখীৰ, গুড় আৰু ভাজি লোৱা নাৰিকল অলপ। এটা বাউলত এতিয়া 2 কাপ চুজি লৈ লৈছে আৰু দিছে ইয়াত পিঠাগুড়িখিনি ভালদৰে লৰাই দিছে। পিঠাগুড়িখিনি ৰ'দত শুকাই লোৱা পিঠাগুড়ি হয় আৰু ইয়াত দিছে ভাজি লোৱা এই নাৰিকলখিনি, এইখিনি দি পেলাই আকৌ এবাৰ ভালদৰে লৰাই দিছে। তাৰপিছত দিছে অকণমান গুড়, যিহেতুকে নাৰিকল ভজাখিনিতো গুড় আছিলে সেইকাৰণে গুড়টো অলপ কমাই দিছে। আপোনালোকে গুড়ৰ জেগাত চেনিও ব্যৱহাৰ কৰিব পাৰিব আৰু ভজা নাৰিকলৰ জেগাত কেঁচা নাৰিকলো ব্যৱহাৰ কৰিব পাৰিব। এয়া লাহে লাহে গাখীৰখিনি দি পেলাই এইখিনি মিলাই আছে। একেলগে গাখীৰখিনি দি নিদিব। এয়া আধা গিলাচ গাখীৰ গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া ইয়াত দিছে বিটৰ ৰস 1 কাপ আৰু আপোনালোকে বিটৰ ৰস নিদি পেলাই পানী বা গাখীৰো ব্যৱহাৰ কৰিব পাৰিব। বিটৰ ৰস দিলে সাধাৰণতে কালাৰটো দেখিবলৈ ধুনীয়া হয়, সেইকাৰণে বিটৰ ৰস দিয়া হৈছে। এইখিনি আকৌ খুব ভালদৰে লৰাই আছে, স্মুথ হ'ব লাগিব, তেতিয়ালৈকে লৰাই থাকিব লাগিব। তাৰপাছত এইখিনি ঢাকনি এখন দি পাই 20 মিনিটমান সময় এনেকৈ থৈ দিছে আৰু 20 মিনিটৰ পাছত ইয়াত আকৌ 1 চামুচমানৰ জোখত ঘিউ দি পেলাই লৰাই দিছে। এয়া দেখিছেনে? আৰু আজি মোৰ পাকঘৰৰ পৰা নহয়, মোৰ বাৰ পাকঘৰৰ পৰা বনাই আছোঁ এই পিঠাৰ ৰেচিপিটো। ইয়াত 1 চামুচৰ জোখত দিছে বেকিং পাউডাৰ আৰু অকণমান দিছে পানী। আকৌ এইখিনি ভালদৰে লৰাই দিছে। আচলতে মোৰ বায়ে এই পিঠাটো বনায়ে থাকে, সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগতো এই পিঠাটো শ্বেয়াৰ কৰোঁ। হয়তো আপোনালোকে বহুতেই বনায় আৰু যিসকলে বনোৱা নাই এবাৰ এনেকৈ বনাই চাব পাৰে। এতিয়া এডাল ইডলি ষ্টেণ্ড লৈছে, তাত অকণকৈ ঘিউ লগাই গৈ আছে। আপোনালোকে ঘিউ জেগাত ৰিফাইন বা বাটাৰ লগাই দিব পাৰিব আৰু সৰু হেতা এখনেৰে 1 হেতাকৈ দি গৈছে, বেছিকৈ দিব নালাগে, যিহেতুকে পিঠাকেইটা ফুলি আহিব। আজিকালি সাধাৰণতে মানুহে মিঠাই খাবলৈ এনেও বহুত বেছি ভাল নাপায়, সেইকাৰণে আলহী আহিলে এনেকৈ পিঠা বনাই দিব পাৰিব ঘৰত থকা সামগ্ৰীৰে। যিসকলে বনোৱা নাই এবাৰ বনাই চাব পাৰে। তাৰপাছত এয়া এটা কুকাৰত অলপমান পানী দিছে। এইটো ইডলিৰে ষ্টেণ্ড হয় বা ইডলিৰ কুকাৰ হয় আৰু গেছটো জ্বলাই পেলাই পানীখিনি বহাই দিছে। পানীখিনি গৰম হোৱাৰ পাছত ইয়াতে বহাই দিব এই ইডলি ষ্টেণ্ডটো। পানীখিনি গৰম হৈছে, ইডলি ষ্টেণ্ডটো বহাই দিছে। এতিয়া ঢাকনিখন খুব ধুনীয়াকৈ লগাই দিছে যাতে ভাপ অকণো ওলাই আহিব নোৱাৰে আৰু প্ৰায় 7 মিনিটমান পাছত যেতিয়া কুকাৰটোৱে হুইচেল দিবলৈ আহিব, তেতিয়াই ঢাকনিখন খুলি পেলাই এবাৰ চেক কৰি পেলাই চাব। এয়া টুথপিক এডালেৰে চাইছে, অকণমান লাগি অহা নাই। যদি লাগি আহে তেতিয়াহ'লে আৰু অলপ সময় থৈ দিব। তাৰপাছত যিহেতুকে পিঠাখিনি হৈ গৈছে, এয়া নমাই দিলে। দেখিছেনে? কালাৰটো দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু লগতে খুব সুন্দৰকৈ এৰি আহিছে, অকণমানো লাগি ধৰা নাই। এই পিঠাটো খাবলৈ বহুত ভাল হয়, কোমল হয়। আপোনালোকে বনাই চাব। মই আন এটা নতুন ব্লগ লৈ অতি সোনকালে আহিছোঁ। তেতিয়ালৈকে বাই বাই।